From Germany. It's nice here. Second day, but very impressive. Second time. I'm from second time. No, first time. First time. Nice to meet you. Thank you. ফ্ৰেণ্ডসকল লগত আছে আমি মহাবলীপুৰম যাবলৈ ওলাইছোঁ আমাৰ আন্না আছে আৰু পিছত তিনিজন বহি আছে আহক আজি আমি মহাবলীপুৰমলৈ যাম তামিলনাডু এয়া মোৰ লগত আছে মোৰ ফ্ৰেণ্ড বাবুল এয়া আমাৰ বসন্ত ভাল লাগিছে বসন্ত কোৱাৰ বহুত ভাল লাগিছে আজি ইয়ালৈ আহি পিনে মহাবলীপুৰমলৈ আহি পিনে বহুত ভাল লাগিছে আজি প্ৰথমবাৰ আহিছোঁ মহাবলীপুৰম প্ৰথমবাৰ নহয় ছেকেণ্ড টাইম আহিছোঁ প্ৰথমে এবাৰ আহিছিলোঁ বিশেষকৈ ইমান ভালকৈ চাবলৈ পোৱা নগ'ল আজি কিন্তু বহুত ভালকৈ চাইছোঁ আজি মানে কি আমি বিৰাট এটা মনোৰম পৰিৱেশ মানে যিটো পৰিৱেশ নহয় ধুনীয়াকৈ লাইট হাউচ আছে গছ গছনি আছে হিলছ আছে তাতে চাইছোঁ মানুহবোৰে মনোৰঞ্জন কৰে মানে কি বিৰাট ভাল লাগিছে আৰু বেলেগ মানুহো আহে ইয়াত বিদেশী মানুহো আহে মুম্বাই চম্বাইৰ পৰা আৰু আমেৰিকাৰ পৰা বহুত আহে বহুত ভাল লাগিছে ধন্যবাদ হাই এভৰিৱান আজি বহুত দিনৰ মূৰত মহাবলীপুৰমত আহিছিলোঁ প্ৰথমবাৰ আহিছোঁ মই বহুত ভাল লাগিছে ইয়াতে বহুতো চাবলগীয়া জেগা আছে আৰু ওচৰতে আছে সাগৰখন আছে এখন সাগৰ এইফালে আছে বহুত ধুনীয়া এৰিয়া হয় বহুত ধুনীয়া পৰিৱেশ বহুত ভাল লাগিছে আজি থেংক ইউ এই মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি হৈ ফুৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা Krishna
বন্ধুসকলে আপোনালোকে দেখিছে মহাবলীপুৰামৰ বিশেষ এক তাৎপৰ্য আছে। আপোনালোকে হয়তো জানে বহুতে আৰু বহুতে নাজানে। এয়া হৈছে মহাবলীপুৰাম। মহাবলীপুৰামৰ এয়া হৈছে আপোনালোকৰ সন্মুখত যিটো এটা শিল আছে প্ৰকাণ্ড, এই শিলটো নামেই হৈছে শ্ৰীকৃষ্ণৰ বাটাৰবল নামেৰে জনা যায়। বিশ্ব প্ৰসিদ্ধ। আপোনালোকে চাব পাৰে এটা বিশেষ বেলেঞ্চত এই শিলটো ৰখি আছে এটা গড়া ঠাইত, যিটো নেকি চাবলগীয়া বহুত আশ্চৰ্যকৰ। বহুত যুগৰ পৰা এনেধৰণে ৰখি আছে। মই শুনামতে এই শিলটো বহুত যুগৰ আগতে ৰজা মহাৰজাসকলে ইয়াত 7টা হাতী লগাই চেন লগাই টানি খহাব বিচাৰিছিল, কিন্তু নোৱাৰিলে। আৰু এইটো এটা বিশেষ ভাৰসাম্যতাৰে এনেদৰে ৰখি আছে। এইটো নামেই হৈছে শ্ৰীকৃষ্ণৰ বাটাৰবল। ইয়াক বাটাৰবল নামেৰে জনা যায়। ইয়াৰ ওখটো হৈছে 6 মিটাৰ আৰু ইয়াৰ বহলটো হৈছে 5 মিটাৰ আৰু ইয়াৰ ওজনটো মই জনামতে 250 টনতকৈ অধিক। ইয়াৰ ওজন 250 টনতকৈ অধিক ইয়াৰ ওজন। বৈজ্ঞানিকসকলে আৰ্কিটেক্সাৰসকলে আনুমানিক তেওঁলোকে যি হিচাপ সেই হিচাপৰ মতে 250 টনতকৈ এই শিলটোৰ ওজন। এই শিলটো বহুত তাৎপৰ্য আছে। আপোনালোকে ইয়াত চাব পাৰে শিলটো। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাই থাকে। আজিলৈ আহোঁ। ধন্যবাদ। জয় আই।